আজিৰ প্ৰশ্নসমূহ কুৱেশ্যন নম্বৰ 1 নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অপশ্যন এ মণিপুৰ অপশ্যন বি অৰুণাচল প্ৰদেশ অপশ্যন চি গুজৰাট অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত কুৱেশ্যন নম্বৰ 2 মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী অপশ্যন চি ডক্টৰ ভীমৰাও আম্বেদকাৰ অপশ্যন ডি ৰাজীৱ গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি হৈছে লাল বাহাদুৰ শাস্ত্ৰী কুৱেশ্যন নম্বৰ 3 ভাৰতৰ কোনখন চহৰক হ্ৰদনগৰী বুলি কোৱা হয় অপশ্যন এ উদয়পুৰ অপশ্যন বি গেংটক অপশ্যন চি ৰায়পুৰ অপশ্যন ডি ৰাঞ্চি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উদয়পুৰ ভাৰতৰ উদয়পুৰ চহৰখনক হ্ৰদনগৰী বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 4 সম্বৰ্ষত ভাৰতৰ ক'ত অৱস্থিত অপশ্যন এ কেৰেলা অপশ্যন বি গুজৰাট অপশ্যন চি মহাৰাষ্ট্ৰ অপশ্যন ডি ৰাজস্থান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থান সম্বৰ্ষত ভাৰতৰ ৰাজস্থানত অৱস্থিত কুৱেশ্যন নম্বৰ 5 সীমান্ত গান্ধী নামেৰে কাক জনা যায় অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি খান আব্দুল গফুৰ খান অপশ্যন চি দুয়োজন অপশ্যন ডি ওপৰৰ এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খান আব্দুল গফুৰ খান সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায় কুৱেশ্যন নম্বৰ 6 দক্ষিণ ভাৰতৰ বৃহত্তম নদীখনৰ নাম কি অপশ্যন এ কৃষ্ণা অপশ্যন বি গোদাবৰী অপশ্যন চি কাবেৰী অপশ্যন ডি মাহী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোদাবৰী দক্ষিণ ভাৰতৰ বৃহত্তম নদীখনৰ নাম গোদাবৰী কুৱেশ্যন নম্বৰ 7 UNESCO মুখ্য কাৰ্যালয় ক'ত অপশ্যন এ পেৰিছ অপশ্যন বি নিউয়ৰ্ক অপশ্যন চি জেনেভা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেৰিছ UNESCO মুখ্য কাৰ্যালয় হৈছে পেৰিছ কুৱেশ্যন নম্বৰ 8 ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ জম্মু আৰু কাশ্মীৰ অপশ্যন বি কৰ্ণাটক অপশ্যন চি নতুন দিল্লী অপশ্যন ডি বাংগালোৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাংগালোৰ ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় হৈছে বাংগালোৰ কুৱেশ্যন নম্বৰ 9 দ্বিতীয় চন্দ্ৰযান অভিযান কেতিয়া প্ৰক্ষেপ কৰিছিল অপশ্যন এ 21 জুলাই 2019 অপশ্যন বি 15 জুলাই 2019 অপশ্যন চি 22 জুলাই 2019 অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22 জুলাই 2019 দ্বিতীয় চন্দ্ৰযান অভিযান 22 জুলাই 2019 চনত প্ৰক্ষেপ কৰিছিল কুৱেশ্যন নম্বৰ 10 দ্বিতীয় চন্দ্ৰযান অভিযানত কোনবিধ তেল ব্যৱহাৰ হৈছিল অপশ্যন এ পেট্ৰল অপশ্যন বি হাইড্ৰজেন অপশ্যন চি UDMH ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি UDMH দ্বিতীয় চন্দ্ৰযান অভিযানত UDMH তেল ব্যৱহাৰ হৈছিল কুৱেশ্যন নম্বৰ 11 কোনটো ৰকেটৰ সহায়ত দ্বিতীয় চন্দ্ৰযান অভিযান প্ৰক্ষেপ কৰা হৈছিল অপশ্যন এ PSLV C11 অপশ্যন বি GSLV Mark 3 অপশ্যন চি GSLV P2 অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি GSLV Mark 3 GSLV Mark 3 ৰকেটৰ সহায়ত দ্বিতীয় চন্দ্ৰযান অভিযান প্ৰক্ষেপ কৰা হৈছিল কুৱেশ্যন নম্বৰ 12 কোনটো প্ৰতিষ্ঠানে দ্বিতীয় চন্দ্ৰযান অভিযান প্ৰক্ষেপ কৰিছিল অপশ্যন এ ইছৰো অপশ্যন বি নাছা অপশ্যন চি USA অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইছৰো প্ৰতিষ্ঠানে দ্বিতীয় চন্দ্ৰযান অভিযান প্ৰক্ষেপ কৰিছিল কুৱেশ্যন নম্বৰ 13 দ্বিতীয় চন্দ্ৰযান অভিযান কোনটো উপগ্ৰহ কেন্দ্ৰৰ পৰা প্ৰক্ষেপ কৰা হৈছিল অপশ্যন এ পুধৰাণ অপশ্যন বি সন্দিশ ধাৱন স্পেচ ৰিচাৰ্চ চেণ্টাৰ অপশ্যন চি ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সন্দিশ ধাৱন স্পেচ ৰিচাৰ্চ চেণ্টাৰ
সন্দিশ ধাৱন স্পেচ ৰিচাৰ্চ চেণ্টাৰৰ পৰা দ্বিতীয় চন্দ্ৰযান অভিযান প্ৰক্ষেপ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14 73তম সংবিধান সংশোধনী অনুসৰি পঞ্চায়তসমূহক কেইটা বিষয়ৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰিছে? অপশ্যন এ 18টা, অপশ্যন বি 19টা, অপশ্যন চি 29টা, অপশ্যন ডি 27টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 29টা। 73তম সংবিধান সংশোধনী অনুসৰি পঞ্চায়তসমূহক 29টা বিষয়ৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰিছে। কুৱেশ্যন নম্বৰ 15 ভাংগ্ৰা নাংগল দামি কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ পঞ্জাৱ আৰু হাৰিয়ানা, অপশ্যন বি হাৰিয়ানা আৰু হিমাচল প্ৰদেশ, অপশ্যন চি পঞ্জাৱ আৰু হিমাচল প্ৰদেশ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পঞ্জাৱ আৰু হিমাচল প্ৰদেশ। ভাংগ্ৰা নাংগল দামি পঞ্জাৱ আৰু হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 16 হিন্দু সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল? অপশ্যন এ বিষ্ণু, অপশ্যন বি পশুপতি, অপশ্যন চি ব্ৰহ্মা, অপশ্যন ডি ইন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পশুপতি। হিন্দু সভ্যতাৰ লোকসকলে পশুপতিক পূজা কৰিছিল। কুৱেশ্যন নম্বৰ 17 ভাৰতীয় সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন এ 26 জানুৱাৰী 1950, অপশ্যন বি 26 নৱেম্বৰ 1949, অপশ্যন চি 24 জানুৱাৰী 1950, অপশ্যন ডি 26 ডিচেম্বৰ 1949। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 26 নৱেম্বৰ 1949। ভাৰতীয় সংবিধান 26 নৱেম্বৰ 1949ত গৃহীত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18 ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো হ'ল অপশ্যন এ তেলেগু দেশম পাৰ্টি, অপশ্যন বি শিৱসেনা, অপশ্যন চি আকালি দল, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আকালি দল। ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো হৈছে আকালি দল। কুৱেশ্যন নম্বৰ 19 তথ্য জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? অপশ্যন এ 2 অক্টোবৰ 2005, অপশ্যন বি 10 জানুৱাৰী 2006, অপশ্যন চি 12 ডিচেম্বৰ 2005, অপশ্যন ডি 12 অক্টোবৰ 2005। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 12 অক্টোবৰ 2005। তথ্য জনাৰ অধিকাৰ আইন 12 অক্টোবৰ 2005 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20 ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিল? অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি ৰাছিয়া, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি চীন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাছিয়া। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা ধাৰণাটো ৰাছিয়াৰ পৰা লোৱা হৈছিল। এনেদৰে অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।